যি পলিটেকনিকক লৈ আমাৰ দলে প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে শুনিব নিবিচাৰে অহংকাৰ আপুনি যদি আপুনি থকা অৱস্থাতে মই ভুৱন পেগু ডাঙৰীয়াৰ কথাখিনি সুধো আপুনি অকণমান সময় ৰৈ দিয়ক মই অনুৰোধ জনাম হয় আপোনাৰ প্ৰশ্নখিনি বা আপুনি কোৱা কথাখিনি অকণমান সময় মই কোৱা নাই যে আপোনালোকৰ মাজত যুক্তিযুদ্ধ হওক বা আপোনালোকৰ মাজত মই সেই ধৰণে নহয় মাত্ৰ আপুনি শুনক আপুনি শুনি এই অন্তত তেওঁৰ উত্তৰকেইটা শুনি যাওক যে কি তেওঁলোকে কৰি আছে বা কি কৰিব খোজে ভুৱন পেগু ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ মই গোটেই বিষয়বোৰক লৈ পলিটেকনিকৰ প্ৰসংগৰ পৰা শিক্ষকৰ প্ৰসংগৰ পৰা ৰান্ধনীসকলৰ প্ৰসংগৰ পৰা এই ৰিপৰ্ট কাৰ্ড দিয়াৰ প্ৰসংগলৈ য'ত পুঁজিৰ অভাৱৰ প্ৰসংগটো সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ৰ পৰা যোৱাটো আমি লক্ষ্য কৰিছোঁ এই গোটেই প্ৰসংগবোৰক আপোনালোকৰ সঁচাকৈয়ে এটা দুদুল্যমান স্থিতিত আপোনালোক আছে নেকি বা এটা সমস্যাত আছে নেকি বা অৰ্থনৈতিকভাৱে প্ৰত্যাহ্বান আমাৰ সন্মুখত আছে নেকি মই ভাবোঁ যে কোনো অৰ্থনৈতিকভাৱে কোনো প্ৰত্যাহ্বান নাই আৰু অৰ্থনৈতিকভাৱে প্ৰত্যাহ্বান নথকাৰ কাৰণে শিক্ষক সন্মিলনৰ আলোচনা কৰি আছে আৰু বহুত ঝামেলা আছে শিক্ষক সন্মিলনীৰ আমাৰ গোস্বামী ডাঙৰীয়াই যিখিনি কথা কৈছে যে আজি 40-45 বছৰ পুৰণা ঝামেলা যেটো 15 বছৰ কংগ্ৰেছে সুযোগ পোৱাৰ পাছতো নকৰা ঝামেলাবোৰ আমি লাহে লাহে মাৰি আছোঁ অলপ টাইম লাগিছে এইটো বেলেগ কথা কিন্তু আজিতো প্ৰায়ভাগ পজিটিভলি আলোচনাবোৰ হৈছে আৰু চৰকাৰৰ হঠাহক আছে ৰাইজক সন্মুখত ৰাখি ৰাইজৰ সমস্যাবোৰ সমাধান কৰাৰ হঠাহক আছে এইকাৰণে মাতি মেলি আলোচনা কৰিছে আৰু মই ভাবোঁ যে পলিটেকনিকৰ বিষয়টো বহুত দিন ধৰি কোৰ্টত আছিলে এটা কোৰ্টে এতিয়া এটা যেটো এটা কোৰ্টৰ পৰা আঁতৰি আহিছে এতিয়া চৰকাৰে এইটো টেক আপ কৰিব আৰু মই ভাবোঁ যে পলিটেকনিকৰ যিখিনি 148 আমাৰ প্ৰবক্তা আছে মই চিনি পাওঁ এখেতসকলে আৰম্ভণিৰ পৰা মোৰ সমষ্টিৰে আমরা পলিটেকনিকত এই প্ৰবক্তা কৰি আছিল ইমান দিন আৰু প্ৰায়ভাগ মই আজি চেহেৰা ধৰ্ণাত দিয়া চেহেৰাখিনিও দেখিছোঁ যে প্ৰায়ভাগ চিনাকি স্বাভাৱিকতে এতিয়া এইটো গভৰ্ণমেণ্টে টেক আপ কৰিব এতিয়া গভৰ্ণমেণ্টৰ হাতলৈ আহিছে কোৰ্টৰ পৰা এতিয়া গভৰ্ণমেণ্টে এতিয়া টেক আপ কৰিব যেতিয়া ছাবজুডিচ হৈ থাকে গভৰ্ণমেণ্টে কি সিদ্ধান্ত ল'ব এতিয়া গভৰ্ণমেণ্টৰ হাতলৈ আহিছে তেখেতসকলে এতিয়া গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি তেখেতসকলে ইমান দিন এক্সপিৰিয়েঞ্চটো কাইলৈ যেতিয়া ইণ্টাৰভিউ হ'ব এক্সপিৰিয়েঞ্চটোক কিবা মাপকাঠি হিচাপে লৈ অগ্ৰাধিকাৰ দিয়ে নেকি এই বিষয়টো আনিব লাগিব এতিয়া সেইটো নিয়মত পৰে নাই সেইটো চাব লাগিব গভৰ্ণমেণ্টে তাত কেনেকৈ ৰেহাই দিব পৰা যায় গভৰ্ণমেণ্টে এইটো বিবেচনা কৰিব মই ভাবোঁ যে এইটো অদ্ভুত ধৰণৰ এইটো গোটেই অসম শ্ৰীলংকাৰ নিচিনা হৈ যোৱা এনেকুৱা এটা ঘটনা হিচাপে এইবোৰক ৰং দিব বিচাৰিলে এখেতসকলৰে তাৰমানে আমি সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আগবাঢ়িব লাগে সমাধানটো এই জটিল কৰাৰ কাৰণে নহয় আৰু মই ভাবোঁ যে যিখিনি গ্ৰাছৰুট লেভেলত মইতো কওঁ গাঁওবুঢ়া সমস্যা আছিলে এতিয়া 9,000 পৰা 14,000 দৰমহা হ'ব আমি ভাল পাইছোঁ অংগনবাদী ৱৰ্কাৰ যিখিনি আছে মধ্যভোজন ৰান্ধনী যিখিনি আছে আৰু আপোনাৰ আশা কৰ্মীসকলে এইবাৰ খুব ধুনীয়াকৈ বাজেটত আনিছে এইটো খুব ধুনীয়াকৈ তেখেতসকলক মাতি মেলি আলোচনা কৰি কেনেকৈ আগবঢ়ালে কিমান আপোনাৰ ৰেনুমেৰেশ্যনটো কেনেকৈ কিমান বেছিকৈ কৰিব পৰা যায় আৰু ওৱান টাইম কিবা এটা দিব পৰা যায় নেকি সেইবোৰো চাব নাচাওঁ বুলিতো গভৰ্ণমেণ্টে কোৱা নাই নাচাওঁ বুলি ক'লে আন্দোলনটো কৰক বেলেগ কথা কিন্তু চাওঁ বুলি কৈছে চাওঁ বুলি কোৱাৰ পাছত তেতিয়া আলোচনালৈ যাব লাগিব গণতান্ত্ৰিক দেশ জনগণে চৰকাৰ নিজৰ চৰকাৰ এটা আছে নিজৰ চৰকাৰ কেতিয়াবা খুব ব্যক্ত কৰিব স্বাভাৱিক কথা আৰু মানুহে চাওক দুটা কথা আছে এইটো এটা প্ৰক্ৰিয়াৰ মাজত আৰু গভৰ্ণমেণ্টে যেতিয়া নুশুনিব তেতিয়া বেলেগ কথা কিন্তু মই আমাৰ বিৰোধী দলপতি আমাৰ ভূপেন বৰা ডাঙৰীয়াই আমাৰ ৰাষ্ট্ৰটোক ইমান দুৰ্বল বুলি ভবাটো ঠিক কথা হোৱা নাই যে শ্ৰীলংকা আৰু বাংলাদেশৰ এই অভ্যুত্থানৰ লগত তুলনা কৰি আমাৰ ৰাষ্ট্ৰটোক এনেকৈ দুৰ্বল বুলি ভবাটো আৰু বিশেষকৈ অসমক আজিৰ তাৰিখত গোটেই পৃথিৱীয়ে আজি এই স্বীকৃতি দিছে আসাম ইজ এ ফাৰ্ষ্ট এমাৰ্জিং ষ্টেট 5টা ৰাজ্যৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ এতিয়া ফাৰ্ষ্ট এমাৰ্জিং পজিটিভলি এমাৰ্জিং ইকনমিক্স সেই চবেই স্বীকৃতি দি আজি আহিছে আজি বহু যুগৰ মূৰত আপুনি 75 বছৰৰ মূৰত আজি 5 লাখ কোটি টকাৰ ইনভেষ্টমেণ্টৰ কথা মানুহে কৈছে বাহিৰৰ ৰাষ্ট্ৰবোৰে আজি স্বীকৃতি দিছে নিউয়ৰ্ক টাইমছে স্বীকৃতি দিছে অসম ইজ এ ছেফেষ্ট প্লেচ টু ভিজিট এণ্ড চবতকৈ খুব কালচাৰেলি হয় নাই খুব যাব পৰা এটা ডেষ্টিনেশ্যন বুলি লোকে স্বীকৃতি দি আছে ভাৰত ৰাষ্ট্ৰই স্বীকৃতি দি আছে আৰু প্ৰধানমন্ত্ৰীয়ে ইয়াক সন্মুখৰ পৰা নেতৃত্ব দিছে মোক আপুনি কওক যোৱা 75 বছৰত যোৱা 11 বছৰত 35 বাৰ অসমক আহি মেলি অসমৰ সমস্যা বুজি অসমক নেতৃত্ব কোনজন প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিং ডাঙৰীয়া ইয়াতে ভোটাৰ লিষ্ট আছিলে অসমৰে প্ৰতিনিধি বুলি ক'লেও ভুল নাছিলে কিন্তু আজি মোদীজীয়ে 35 বাৰ আহিছে অসমত আপুনি হিচাপ কৰক তো সন্মুখৰ পৰা নেতৃত্ব দিছে 24/7 কোনোবা যদি মুখ্যমন্ত্ৰী কাম কৰিছে এইজন মুখ্যমন্ত্ৰীয়ে কৰিছে নাই এইকাৰণে মই ভাবোঁ যে অসমখনক ফটককৈ ইমান আৰু সদায় অসমখনক আন্দোলনমুখী কৰি
একদম বেয়া অৱস্থা, চিটুৱেশ্যন বেয়া, বাংলাদেশৰ নিচিনা, শ্ৰীলংকাৰ নিচিনা উদ্ভুত্থান হ'ব, আন্দোলনমুখী কৰি ৰখাৰ কি প্ৰয়োজন আছে? এই কৰ ষড়যন্ত্ৰ এইবোৰ? সেইদিনা এটা বাইক এটা চুৰি হৈছে, তাক লৈ হুলস্থুল, আমি লগে লগে একশ্যন হৈছে, নাই চুৰিটো হ'ব, কিন্তু লগে লগে একশ্যন হৈছে নাই সেইটো ইম্পৰ্টেণ্ট, প্ৰয়েক্টিভ হয় নাই গভৰ্ণমেণ্টটো সেইটো ইম্পৰ্টেণ্ট, কিন্তু বাইক চুৰি কোন সেইটোতো চাব লাগিব। কেতিয়াবা আমাৰ সন্দেহ হয়, কেতিয়াবা কিবা বিৰোধী পক্ষই কিবা এটা ষড়যন্ত্ৰ লগাব বিচাৰিছে নেকি অসমখনক পুনৰবাৰ নাই সমস্যাৰ সৃষ্টি কৰাৰ কাৰণে? তাৰমানে অসমখনক কিমান বেয়া বুলি দেখাব পাৰি, এওঁলোকৰ আন্দোলনসমূহৰ ন্যায্যতাটো আছে। আপুনিওতো ধৰি লওক, মই অস্বীকাৰ কৰা নাই, মই ক'লোতো। এতিয়া কোৰ্টত ইমান দিন আছিলে, তেখেতসকলে জানে কেছটো, কোৰ্টত ইমান দিন আছিলে, সাব জুডিচ মেটাৰ, হাউ কেন দ্য গভৰ্ণমেণ্ট প্ৰচিড? এতিয়া গভৰ্ণমেণ্টলৈ ওচৰলৈ আহিছে, গভৰ্ণমেণ্টে এতিয়া কামত আগবাঢ়িব। সেইকাৰণে মই ভাবোঁ যে গভৰ্ণমেণ্ট ইজ ভেৰি পজিটিভ, প্ৰ' পিপল আৰু জনগণৰ পক্ষত, আৰু মই ভাবোঁ যিকোনো সমস্যা তেখেতসকলে গভৰ্ণমেণ্টৰ ওচৰলৈ লৈ যাওক। আৰু মই ভাবোঁ আজি যদি যিমান সমস্যা আছে, যিমান জটিল সমস্যা, 4 বছৰ অসম বন্ধ নোহোৱাকৈ যদি প্ৰথমবাৰ অসম যদি আগবাঢ়িছে, ধৰ্ণা হয় নহয়, প্ৰতিবাদ, টায়াৰ জ্বলোৱা, এইবোৰ যদি মীমাংসা হৈছে, জনগোষ্ঠীখিনিৰ মাজত যোনটো দ্বন্দ্ব আছিল, দ্বন্দ্ববোৰ যদি নাইকিয়া হৈছে, BTRত যদি শান্তি আহিছে, কাৰ্বি আংলঙত যদি শান্তি আহিছে, উজনি অসমত যদি শান্তি আহিছে, এইখন চৰকাৰৰ দিনতে আহিছে। আৰু মই ভাবোঁ যে সকলোকে মই আহ্বান জনাইছোঁ, যিসকলে নাই চবৰে গ্ৰিভেঞ্চ থাকিব, মানুহ আমি কাম এটা কৰি থাকিলে ক'ৰবাত আমাৰ সমস্যাবোৰ সৃষ্টি হৈ থাকিব, সমস্যা ওলাই থাকিব। সমস্যাটো চৰকাৰৰ লগত আলোচনা কৰি মীমাংসা কৰক, চৰকাৰ প্ৰয়েক্টিভ, চৰকাৰে আপোনালোকৰ কথা শুনিব। ঠিক আছে, মই এতিয়া পলিটেকনিকৰ গোটেই প্ৰসংগ, ঠিক আছে, মই আহিব খুজিছোঁ ভুৱন পেগু ডাঙৰীয়া আপোনাৰ কাষলৈ। এই কথাখিনি যে আজি তেওঁলোকেও আপোনাৰ কিন্তু যথেষ্ট তেওঁলোকে শলাগ লৈছে, যে আপুনি তেওঁলোকক সহযোগ কৰিছে, এটা সময়ত সহযোগ কৰিছে, আপুনি তেওঁলোকৰ প্ৰস্ৰাৱাগাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি ব্যৱস্থাপনা কৰা বা শ্ৰেণীৰ কাৰণে সুবিধা কৰি দিয়া, ডেস্ক বেঞ্চৰ সুবিধা কৰি দিয়া, তেনে এজন ব্যক্তিয়ে এওঁলোকৰ এই ত্যাগখিনি একেবাৰে কাষৰ পৰা প্ৰত্যক্ষ কৰা এগৰাকী ব্যক্তি হিচাপে আপুনি অনুভৱ নকৰেনে যে আজিৰ তাৰিখত তেওঁলোকৰ যে চাকৰিটো গৈছে বা তেওঁলোকক যে ছাটাই কৰা হৈছে, শব্দটো প্ৰয়োগ কৰিলে ইয়াত অপপ্ৰয়োগ নিশ্চয় নহয় মই ভাবোঁ। গতিকে এই ক্ষেত্ৰত আপোনাক অকণো বিচলিত কৰা নাইনে যে এই বিষয়বোৰক লৈ মই অন্ততঃ ব্যক্তিগতভাৱে হ'লেও এগৰাকী বিধায়ক হিচাপে হ'লেও, কোন সমষ্টিৰ বিধায়ক সেইটো ডাঙৰ কথা নহয়, এগৰাকী এওঁলোকক কাষৰ পৰা পোৱা, এওঁলোকৰ গোটেই জাৰ্ণিটো, যাত্ৰাটো দেখা এগৰাকী ব্যক্তি হিচাপে আপুনি শাসক পক্ষৰ এগৰাকী বিধায়ক হিচাপে মন্ত্ৰী, মুখ্যমন্ত্ৰী, কথাখিনি অকণমান ফঁহিয়াই বুজাই দিয়ক, আৰু যাতে এওঁলোকৰ সমস্যাখিনি লাঘৱ হওক, নিবিচাৰেনে? ৰাজদীপ, তাৰমানে আজিলৈকে তেখেতসকলক যদি মুখ্যমন্ত্ৰীক কোনোবাই যদি লগ কৰাই দিছে আৰু শিক্ষামন্ত্ৰীকো যদি লগ কৰাই দিছে, আমি আগ ধৰিছোঁ, তেখেতসকলে এইটো জানে আৰু মই ভালকৈ জানো সমস্যাটো। খালি এতিয়া সমস্যাটো সমাধানৰ ফালে যাব লাগে, আৰু কিছু জটিলতা আছিলে, এই জটিলতাবোৰ দূৰ কৰাৰ কাৰণে এতিয়া প্ৰচেষ্টা চলাব। দ্য বল ইজ নাও ইন দ্য কোৰ্ট অফ দ্য গভৰ্ণমেণ্ট। চ' গভৰ্ণমেণ্টৰ হাতলৈ যিহেতু সমস্যাটো এতিয়া আহিছে, গভৰ্ণমেণ্টে টেক আপ কৰিব। মানুহৰ সংখ্যাটো বেছি নহয়, বেছি নহয়, সেইকাৰণে কৈছোঁ। আৰু তেখেতসকলৰ এক্সপিৰিয়েঞ্চ আছে এতিয়া, আৰু এক্সপিৰিয়েঞ্চ কাউণ্টছ বহুত বিষয়ত। এনেও আপোনালোকে যিমান ইণ্টাৰভিউ চাব, এক্সপিৰিয়েঞ্চটো কাউণ্ট কৰে। আগতে কলেজত যেতিয়া ইণ্টাৰভিউ হয়, আগত ক'ত চাকৰি কৰিছে এইবোৰ চাইতো। চ' তেখেতসকলৰ এক্সপিৰিয়েঞ্চটো কাউণ্ট কৰিব। মই ভাবোঁ যে দিছ এ ভেৰি পজিটিভ থিং, আৰু মই ভাবোঁ যে তেখেতসকলে আশা এৰিব নালাগে, আৰু খুব পজিটিভ। আশা তেওঁলোকে এৰিব নলগাটো ডাঙৰ কথা নহয়, তেওঁলোকৰ আশা নিৰ্বাপিত হ'বলৈ নিদিয়াৰ কামটো আপোনালোকে কৰিব নহয়। এতিয়া এইটোৱে কৈছোঁ মই, দ্য বল ইজ নাও ইন দ্য গভৰ্ণমেণ্টছ কোৰ্ট। এতিয়া গভৰ্ণমেণ্টৰ হাতত কেছটো আহিছে, সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা চলাব। আৰু মই ভাবোঁ যে, আৰু মোৰ সমষ্টিৰ যিহেতু তেখেতসকলে আগতে মোৰ তাত চাকৰি কৰিছে, এতিয়াও চাবলৈ গ'লে মই এতিয়াও চাকৰি ক্লাছ কোনে লৈ আছে বুলি অলপ আগতে সুধিছোঁ মই, স্বাভাৱিকতে মই টেক আপ কৰিম, আৰু যিহেতু মই বিষয়বোৰ জানো। আৰু 2 নম্বৰ কথা, এই যে এতিয়া বাইদেৱে কংগ্ৰেছৰ ফালৰ পৰা কৈছে, মই এইটো বিৰোধী হিচাপে কৈছে, এইটো মোৰ আপত্তি নাই, তেখেতসকলে ক'ব লাগিব। কিন্তু বিধানসভাত যিসকল তেখেতসকলৰ প্ৰতিনিধি আছে, কংগ্ৰেছৰ প্ৰতিনিধি আছে, খুব আপোনাৰ ছিনিয়ৰ মেম্বাৰো আছে। তো তেখেতসকলেও জানে যে এই যে আপোনাৰ ফাইনেন্সিয়েল ধাৰ লোৱা নোলোৱা, এইটো FRBM এক্টৰ মতে হয়। এইটো আপোনাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইন আছে, গভৰ্ণমেণ্টৰ FRBM এক্ট, আৰু FRBM এক্ট 2005-06 চনত কংগ্ৰেছৰ দিনতে এক্টটো পাছ কৰা হৈছিলে। আৰু সেই এক্ট মতে আপোনাৰ যোনটো আপোনাৰ GSDP আৰু ডেব ৰেচিঅ'টো 3.5 আপোনাৰ GDPৰ। এতিয়া 3.5 হিচাপে 7.5 লাখ কোটি টকাৰ GDPত 3.5টো আমাৰ কিমান হয়? আৰু সেই হিচাপে যেতিয়া বিধানসভাত খুব ভাল ডিবেট হৈছে এইবাৰ, আপোনাৰ মুখ্যমন্ত্ৰীও আগ ধৰিছে, যোৱাকালিও হৈ আছে, আজিও হৈছে, কালিও কৈছে। এতিয়া এই ডিবেটটোত চবেই স্বীকাৰ কৰিছে যে আছাম ডেপছ ৰিমেইন উইদিন দ্য প্ৰিছক্ৰাইব লিমিট, এইটো অফ 32%। আমাৰ 32% প্ৰিছক্ৰাইব লিমিট।
তাতকৈ তলত আছে আৰু বৰঞ্চ উই আৰ এমং দ্য লোৱেষ্ট ৰেংক ষ্টেট ইন ইণ্ডিয়া ডেপ টু GSDP ৰেচিঅ' এক্ৰছ দ্য কাণ্ট্ৰি 18 states have higher debt to GSDP ৰেচিঅ' আমাতকৈ 18টা আৰু তাৰপাছত আপুনি যদি চাই আমি 32%ৰ তলত আছোঁ বহুত তলত আছোঁ আৰু চবেই স্বীকাৰ কৰিছে এইটোত কোনো আপত্তি কৰা নাই আপুনি চাব ধাৰ লৈছে অন ৰেকৰ্ড কৈছে মুখ্যমন্ত্ৰী অন ৰেকৰ্ড কৈ আছে আৰু সেইটো কোনো চেলেঞ্জ কৰিব নোৱাৰে প্ৰিভিলেজ আনিব নোৱাৰে কিয়নো দিছ ইজ কাৰেক্ট আৰু FRBM এক্ট এইটো বিজেপিৰ এক্ট নহয় কংগ্ৰেছৰ এক্ট নহয় ইটছ এক্ট পাছ বাই দ্য এছেম্বলি আৰু এক্ট যেতিয়া সলনি হ'ব তাৰ পাছত যদি কিবা ধৰিবলগীয়া আছে ধৰিব পাৰিব আৰু মই এটা কথা কৈ দিওঁ বৰঞ্চ কিন্তু এই FRBM এক্টৰ এগেইনষ্টত ক'ত কৈছে পাঞ্জাবে 41% খৰচ কৰি দিছে আম আদমি চৰকাৰ খুব নিকা বুলি নিজকে পৰিচয় দিয়ে হিমাচল প্ৰদেশ কংগ্ৰেছৰ চৰকাৰ 41% খৰচ কৰি দিছে ৱেষ্ট বেংগল মমতা বেনাৰ্জী 34% খৰচ কৰিছে কেৰালা ৰাহুল গান্ধী য'ৰ পৰা আপোনাৰ নিৰ্বাচিত হৈছিলে প্ৰিয়ংকা গান্ধী য'ত প্ৰতিনিধি তাৰ পৰাই প্ৰতিনিধি 34% বহুত ওপৰত তো তেখেতসকলে মই ভাবোঁ যে পাৰ্টীয়ে যেতিয়া পাৰ্টি পলিচি থাকিব লাগে পলিচিটো যেতিয়া এই বিষয়টোত পলিচিটো অল ইণ্ডিয়া পলিচি এটাই হ'ব লাগে ডেপ্টক কেন্দ্ৰ কৰি ধাৰক কেন্দ্ৰ কৰি আৰু অল ইণ্ডিয়া পলিচি যদি এটাই হয় নিয়মমতে এই অল ইণ্ডিয়া লেভেলৰ গোটেই ৰাজ্যবোৰৰ বাকী চব কম্পেৰিজমত নিয়মমতে আমাক ধৰিবই নালাগে আমি 28টা ৰাজ্যৰ তলত আছোঁ আমি চ' এইকাৰণে মই ভাবোঁ যে এইটোক লৈ এনেই চালে ভেৰে কোবাই এনেকৈ অপপ্ৰচাৰ কৰাটো ঠিক নহয় আৰু 2 নম্বৰ কথা মই এটা কথা বুজি নাপাওঁ বাৰে বাৰে এই কথাটো প্ৰচাৰ হৈ থকাটো হিতাধিকাৰী আমি তাৰমানে কি দুটা বস্তু আছে অৰুণোদয়টো কিবা এই ডেভেলপমেণ্ট স্কিম নহয়তো ইটছ এ ছ'চিয়েল ছিকিউৰিটি নেট বিধৱা মহিলা এগৰাকীক দি আছোঁ যাৰ ঘৰত বিকলাংগ আছে সেই ঘৰৰ মহিলাটোক দি আছোঁ মহিলাটোক তাৰমানে কি এটা ছ'চিয়েল ছিকিউৰিটি নেটত ভৰাব বিচাৰিছোঁ বিয়া হৈ কিবা এটা কাৰণে বিয়া ভাঙি যদি ঘূৰি আহিছে আপুনি গাইডলাইনটো চাব তো এখেতসকলক ছ'চিয়েল ছিকিউৰিটি নেট এইটো ৰাষ্ট্ৰৰ দায়িত্ব আৰু এটা 2 নম্বৰ কথা এই যে এতিয়া আপোনাৰ এই আত্মসহায়ক গোটবোৰৰ আপোনালোকে চাব যোৱা 10 বছৰ ট্ৰেইনিং হৈছে আগতে গোট হিচাপে আমি পইচা দিছিলোঁ এতিয়া আপুনি গাইডলাইনটো চাব দেই এতিয়া যে মহিলাসকলক যে 10,000 টকা দিম কাক দিম 25,000 টকা বেংক লিংকেজ পাছত দিম কাক দিম যিসকলে খুব ধুনীয়াকৈ 10 বছৰ ভালকৈ নিজে উপাৰ্জন কৰা বাট এটা মুকলি কৰি লৈছে ধুনীয়া সক্ষম হৈ গ'ল অলৰেডি তেখেতসকলক আইডেণ্টিফাই কৰি এতিয়া দিম এতিয়া নাই এতিয়া মই কথা এটা বুজি পোৱা নাই এই যে আপোনাৰ 32 লাখ মহিলাক 10,000 টকা তাৰপাছতে 25,000 টকা বেংক লিংকেজ তাৰে আধা ছাবচিডি আমি দি দিম 35,000 টকা দি যে অসমৰ ৰুৰেল ইকনমিটোক গ্ৰাম্য অৰ্থনীতিটোক এটা জাতীয় অৰ্থনীতি গঢ় দিয়াৰ কাৰণে একদম গাঁও পৰ্যায়ত আমি যে বুষ্ট কৰি আছোঁ এই যে ডাইৰেক্টলি এটা হ'ল ওপৰত ইনভেষ্ট কৰাটো ছেমি কণ্ডাক্টৰ ইনভেষ্ট কৰাটো পাৰ্কুলেশ্যন হৈ গাঁৱত গৈ পাওঁতে টাইম লাগিব কিন্তু এইটোৱে যেতিয়া বুষ্ট কৰিব লাগে গাঁৱৰ ইকনমি ৰুৰেল ইকনমি অসমৰ আচল অৰ্থনীতিটো বুষ্ট কৰাৰ কাৰণে যদি আমি সহায় কৰিব বিচাৰিছোঁ আৰু তাত যদি মহিলাক মহিলাক যদি অংশীদাৰ কৰিব তাত যদি অসমৰ মহিলাসকলক যদি অংশীদাৰিত্ব কৰিব বিচাৰিছোঁ অসমৰ 1 লাখ যুৱকক 2 লাখ টকাকৈ দি কৰি খোৱাৰ কাৰণে যদি বাট মুকলি কৰিছোঁ হেণ্ড হোল্ডিং এটা যদি কৰিছোঁ আৰু তাৰ কাৰণে আপুনি চাব 1 লাখ যুৱকে যেতিয়া হেণ্ড হোল্ডিং কৰি 2 লাখ টকাকে 3 লাখ টকাকে 5 লাখ টকাকে পাব আৰু যেতিয়া নিজে কিবা এটা কৰিব তাত যেতিয়া আৰু 3 জনক এমপ্লয় কৰিব 4 লাখ 5 লাখ যেতিয়া যুৱক এনগেজ হৈ যাব অসমৰ ইকনমিটো কোনফালে যাব জিডিপি কোনফালে যাব আপুনি ভাবি চাওক আৰু এই কথাবোৰক মই ভাবোঁ যে এই যুৱকসকলক এই মহিলাসকলক হিতাধিকাৰী সদায় এখেতসকলক সন্মানত আঘাত নিদিবলৈ মই অনুৰোধ জনাইছোঁ ঠিক আছে মই যদিও বা প্ৰসংগটো অকণমান পৃথক আপুনি উল্লেখ কৰিলে কাৰণ বিদিশাই কথাখিনি উল্লেখ কৰিলে গতিকে ভুৱন পেগু ডাঙৰীয়াই কথাখিনি মাজত ইয়াৰ প্ৰত্যুত্তৰ দিছে কিন্তু আমাৰ মূল প্ৰসংগ আজি শিক্ষাক লৈ আৰু 3গৰাকীৰ কাষলৈ মই আকৌ ঘূৰিব লাগিব কথা পাতিব লাগিব আৰু এটা চমু বিৰতি আহি আছোঁ